নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ফাগুন মাহত গম পাইছে সকলোতে বিয়া চলি আছে। তাকে ময়ো এই বিয়া ব্লগ এটাকে লৈ আহিছোঁ আৰু এয়া বিয়া ঘৰ গৈ পালোঁগৈ। ৰাইজে মেকআপ কৰি আছে পূৰা। এয়া বিয়া ঘৰ সোমাইছোঁ। ইয়াৰ ৰিচেপশ্যন পাৰ্টি আছে আজি। বিয়া হৈ গ'ল বাৰু। কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে দেখিছে নহয়, ফ্লাৱাৰ্ছ, হোৱাইট, পিংক, য়েল্ল' এইবোৰ সকলো কম্বিনেশ্যনটো ধুনীয়া লাগিছে আকৌ দেই। এয়া বিয়া ঘৰ এণ্ট্ৰেঞ্চটো ধুনীয়াকৈ সজাইছে একদম। ভাল লাগি গ'লগৈ দেখি পিনি। এই বিয়া ঘৰলৈ মানুহ এজন দুজনকৈ আহি আছে আৰু লাহেকৈ বিয়া ঘৰত দৰা কইনা বহিবৰ কাৰণতে এয়া সজাই থৈছে। এয়াও ধুনীয়াকৈ সজাইছে। এয়া আকৌ লগৰজনে মানুহ চাই আছে। তাৰপিছত এয়া মানুহবোৰ আহি গৈ আছে। তাকে ময়ো টিকটিকাই ঘূৰি ব্লগকে বনাই আছোঁ আৰু কেমেৰাটোত ভিডিঅ' কৰি তাৰপিছত এয়া ৰাইজো ব্যস্ত ফোনত। এখেতে আকৌ ফটো একপি মাৰি লৈ তাৰপিছত দৰা কইনাও বহিলেহি নিজৰ জেগাত আৰু এতিয়া আলহী অতিথিক অভ্যৰ্থনা কৰিব আৰু এয়া দৰা কইনাই আলহী অতিথিক মাত লগাই আছে। এয়া আমি কফি খাই ল'লোঁ। তাৰপিছত কফি খাই আছোঁ। খাই লৈ ৰাইজে কফি খাই বৈ লোককো দি আছে আৰু বিয়ালৈ অহা মানুহবোৰক কফি সেয়া শুশ্ৰূষা ভালদৰে জনাই আছে আৰু এয়া মানুহ হৈছে অলপ চলপকৈ। দৰা কইনাই মাত লগায়ো আছে। তাৰপিছত এয়া আমাৰ কেটাৰিং পাৰ্টিও আহি গ'লগৈ। কেটাৰিং পাৰ্টি সজাই আছে বস্তুবিলাক, মানে খানা বনি আছে আৰু লাহেকৈ ৰিচিপশ্যন ষ্টাৰ্ট হৈ গ'ল আৰু মানুহ খানা খাবলৈ লাইন পাতি গ'ল। খায়ো আছে। তাকে আমি চাই আছোঁ আৰু ভিডিঅ' এটাকে বনাই লৈছোঁ। তাৰপিছত খানাত এইবোৰ দেখিছেনে কি আছে, চালাড। আমিও খানা খাবলৈ লৈ প্ৰথমতে পকৰীকে লৈ লৈছোঁ আৰু মই কাঁহীখন লৈ গৈছোঁ আৰু লগৰটোৱে মোক দি গৈহে গৈছে আৰু জিৰা ৰাইচ আছিলে, ধুনীয়াকৈ জিৰা ৰাইচ ল'লোঁ। তাৰপিছত চিকেন পকোৰা আছিলে। মই বাৰু ছাগলী নাখাওঁ, সেইকাৰণে চিকেন পকোৰা কেইটামান বেছিকৈ লৈ লৈছোঁ। মুড়ি ঘণ্ট, তাৰপিছত চিলি ফিছ, তাৰপিছত গুটি আলু চব্জিবোৰ ভাজি সকলোবোৰ ল'লোঁ। বিয়া খানা ল'লোঁ। মিঠাইও আছিলে, গাজৰ হালৱা, ৰবৰি, জেলেপি। তাৰপিছত লগৰটোৰ কাৰণে ৰৈ আছোঁ খাবলৈ। সিও আহি বহিছেহি আৰু এতিয়া দুয়োটাই ধুনীয়াকৈ মজাকৈ আৰু খাই ল'ম আৰু খানাটো খাই বৈ অলপ হজম কৰিম বুলি আৰু খোজকাঢ়ি লৈছোঁ। লগতে ভিডিঅ' এটাও বনাই লৈছোঁ আৰু বিয়া বুলি ধুনীয়াকৈ। এতিয়া বিয়া ৰাতিলৈ সকলোৱে বিয়া আলহী অতিথি যোৱাৰ পিছত আৰু অকণমান নাচ বাগ কৰিছে, ফূৰ্তি কৰিছে। কিন্তু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তেনে বাই আজিলৈ।